নমস্কাৰ। স্বৰ্ণলতা ক্ৰিয়েশ্যন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা যাচিলোঁ সকলোকে। আহকচোন আজি আমি সকলোৱে এটি গছপুলি ৰোপণ কৰোঁ। আমাৰ জৈৱ বিচিত্ৰতাৰ সংৰক্ষণ তথা পৰিস্থিতিতন্ত্ৰ ৰক্ষা কৰোঁ। আহকচোন আমি সকলোৱে যদি এটি গছপুলি কণ ভাইটি ভণ্টিহঁতৰ পৰা বৃদ্ধলৈকে সকলোৱে ৰোপণ কৰিব পাৰে, তাত কোনো বাধা নাই। আৰু আমি যদি সকলোৱে এটি গছপুলি ৰোপণ কৰোঁ, তেতিয়াহ'লে আমাৰ পৃথিৱীখনটো নিশ্চয় জীয়াই থাকিব। আৰু গছ গছনি থাকিলেহে আমি মানুহ প্ৰাণীটো জীয়াই থাকিম। মানুহ প্ৰাণীটো জীয়াই থাকিলে জীৱ জন্তু জীয়াই থাকিব। যদি আমি শ্ৰেষ্ঠ প্ৰাণী বুলি মানুহখিনিয়ে যদি আমি ভুল কৰোঁ, তেতিয়া শ্ৰেষ্ঠ প্ৰাণী মানুহে যদি আমি এই পৃথিৱীৰ পৰা আঁতৰি যাওঁ, তেতিয়াহ'লে জীৱ জন্তু ক'ত জীয়াই থাকিব? নাথাকে ন। সেয়ে আমি আজি এই 5 জুন তাৰিখে আমি সকলোৱে প্ৰতি ঘৰে ঘৰে বাৰীয়ে আমি এই বিশ্বখনত যদি নিজৰ ফুলৰ বাগিচাৰ পৰা আদি কৰি যদি আমি বাৰীৰ কিছু গছ গছনিলৈকে যদি আমি ৰোপণ কৰোঁ, তেতিয়াহ'লে আমাৰ বহুত সুন্দৰ এখন পৃথিৱী হ'ব বুলি আমি দৃঢ় প্ৰতিজ্ঞ। সেয়ে কৈছোঁ, আপোনালোক সকলোৱে আগবাঢ়ি আহক আৰু ময়ো আগবাঢ়ি আহিছোঁ। আৰু মই এটি আমৰ পুলি ৰোপণ কৰিছোঁ। চাওকচোন কেনেকুৱা লাগে ভিডিঅ'টো। আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। মই ধন্যবাদ জনাইছোঁ আজিলৈ। সেইটো মই এটি আম পুলি লাহেকৈ ৰুইছোঁ, যিহেতু মই হাতখনৰ পৰা নোৱাৰিছোঁ। মই মানে আমাৰ সহায় লৈছোঁ, মই আমাৰ ঘৰৰ মানুহৰ সহায় লৈছোঁ। আৰু মই যেনে তেনে অকণমান ৰোপণ কৰি দিছোঁ। আৰু বাকীখিনি অলপমান পুলিটো ৰোপণ কৰিবলৈ মাটিখিনি অকণমান টিপ যাব লাগিব। সেইখিনি মই নোৱাৰিছোঁ কৰিবলৈ, যিহেতু মই হাতখন দুখ পাইছোঁ। সেইটো কাৰণে তথাপিতো মই পুলিটো ৰুবলৈ এৰি দিয়া নাই। এয়া চাওক, ৰোৱা হৈ গৈছে পুলিটো। মই অৱশ্যে বাংগালোৰত থাকোঁ আৰু অসমলৈ মই এইবাৰ আহিছোঁ। আৰু অসমলৈ আহি মোৰ মা দেউতাৰ বাৰীখন মই চাই বহুত সুখী লাগিছে। কাৰণ আমাৰ দেউতাই অতীতৰ পৰাই যেতিয়া সৰুকালৰ পৰাই গছপুলিবিলাক ৰুই ভাল পাইছিল। আৰু তেনেদৰে মানে গছপুলি ৰোপণ কৰি এতিয়া আমাৰ এইখন বাৰী আপোনালোকক দেখাইছোঁ। এইবিলাক আমাৰ দেউতাই ৰোৱা এইবিলাক গছ গছনি, এইবিলাক দেখিছে নহয় আমাৰ বাৰী। এইবিলাক পাণ জালুক দিছে, গছ গছনিত ৰুইছে, কল। মুঠতে বহুত সুন্দৰ এখন মই পাইছোঁ। আৰু ময়ো বহুত সুখী মোৰ দেউতাৰ বাৰীখনৰ যি গছপুলি মই দেখিছোঁ। আৰু তেনেদৰে সকলোৱে বাৰীবিলাক যাতে এনেকৈয়ে ভৰপূৰ হৈ থাকে গছ গছনিয়ে, তাৰে কামনা কৰি আজিলৈ মই বিদায় মাগিছোঁ।